নমস্কাৰ এই মুহূৰ্তত ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ সৈতে এই ভিডিঅ'টো যুগুত হৈছে। এই খবৰকেইটা ৰাজ্যখনৰ প্ৰত্যেকগৰাকী নাগৰিকৰ বাবে জনাটো অত্যন্ত প্ৰয়োজনীয়। এই মুহূৰ্তৰ প্ৰথমটো খবৰ আহি পৰিছে, মুছলমানক অত্যাচাৰ নকৰিব এই মন্তব্য কৰিছে আমছুৱে কয় যে মুছলমানক টাৰ্গেট কৰি বুলডোজাৰ চলাইছে ৰাজ্য চৰকাৰে। পুনৰ আমছুৰ সকিয়নি হিমন্ত বিশ্ব শৰ্মাক লগতে কয় যে যিকোনো মূল্যৰ বিনিময়ত উচ্ছেদ বন্ধ হ'ব লাগিব। আমছুৰ দাবী যদি হিমন্ত বিশ্ব শৰ্মাই মানি নলয় তেতিয়াহ'লে হ'ব ৰাজ্যজুৰি তীব্ৰ আন্দোলন। লগতে কয় যে উচ্ছেদিত জনতাক দিয়ক পূৰ্ণ সংস্থাপন, অন্যথা দিছপুৰ চলযাত্ৰা আৰম্ভ কৰিব আমছুৱে। লগতে কয় যে যদি অসমত কিবা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াহ'লে দায়ী হ'ব হিমন্ত বিশ্ব শৰ্মা। এই মুহূৰ্তত জনাই আছোঁ বিগ ব্ৰেকিং নিউজ। পুনৰ আমছুৰ সকিয়নি হিমন্ত বিশ্ব শৰ্মা মুছলমানক অত্যাচাৰ নকৰিব বুলি কৈছে আমছুৱে এক প্ৰকাৰৰ সকিয়নি দিছে হিমন্ত বিশ্ব শৰ্মাক। আমছুৰ দাবী যদি হিমন্ত বিশ্ব শৰ্মাই মানি নলয় তেতিয়াহ'লে ৰাজ্যজুৰি হ'ব তীব্ৰ আন্দোলন। এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী খবৰটো। কেৱল স্বামীয়েই নহয়, গ্ৰেপ্তাৰ হ'ব লাগে জিলাৰ SPDC সকলো। হিমন্ত বিশ্ব শৰ্মাও খোজক ক্ষমা, স্বামীসকলৰ দৰে একেই ভুল কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আইন প্ৰণয়ন হোৱাৰ পিছত 15টা বছৰ কি কৰি আছিল হিমন্ত বিশ্ব শৰ্মাই, এই মন্তব্য কৰিছে বিধায়ক শ্বাৰমান আলীয়ে। লগতে কয় যে 4000 বাল্য বিবাহৰ বাবে দোষী জিলাৰ SPDC সকল দায়িত্বত থকা বিষয়া আমলেও সেই সময়ত কিয় নীৰৱ আছিল। শ্বাৰমান আলী ডাঙৰীয়াই কয় যে 2006 চনতে বাল্য বিবাহৰ আইন প্ৰণয়ন হৈছিল। লগতে কৈছে যে গ্ৰেপ্তাৰ হোৱা স্বামীক শীঘ্ৰেই মোকলাই দিয়ক, মানৱীয়তাৰ খাতিৰত এৰি দিয়ক তেওঁলোকক। যদিহে তেওঁলোকক জেলত দিয়ে গ্ৰেপ্তাৰ হ'ব লাগিব SPDC সকলো। কাৰণ 2006 চনত আইন প্ৰণয়নৰ পাছত কিয় ইমান বাল্য বিবাহ হ'বলৈ পালে, এই মন্তব্য কৰিছে শ্বাৰমান আলী ডাঙৰীয়াই। লগতে কয় যে প্ৰভাৱশালী মন্ত্ৰী হৈ থকাৰ পিছতো কিয় বাল্য বিবাহ বন্ধ কৰিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত আহি পৰিছে বিগ ব্ৰেকিং নিউজ। বাল্য বিবাহত স্বামীক গ্ৰেপ্তাৰ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মালৈ প্ৰশ্ন শ্বাৰমান আলী ডাঙৰীয়াই। তেওঁ কয় যে 2006 চনত আইন প্ৰণয়নৰ পাছত কিয় ইমান বাল্য বিবাহ হ'বলৈ পালে, প্ৰভাৱশালী মন্ত্ৰী হৈ থকাৰ পিছতো কিয় বাল্য বিবাহ বন্ধ কৰিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী খবৰটো। সপ্তাহৰ প্ৰথম দিনাই বিভিন্ন কাৰণত বাতিল হ'ল 296খন ৰেল। উত্তৰ পূবৰ কেইবাখনো ৰেল বাতিল। সোমবাৰে ভাৰতীয় ৰেলৱে বাতিল কৰিলে 296খন ৰেল। জানিব পৰা মতে ভাৰতীয় ৰেলৰ কেইবা ঠাইতো মেৰামতিৰ কাম চলি আছে। ইয়াৰ উপৰিও উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত ঘন কুঁৱলীৰ সৃষ্টি হৈছে। ফলত সোমবাৰে ভাৰতীয় ৰেলৱে বাতিল কৰিলে 296খন ৰেল। আনকি কেইবাটাও ক্ষেত্ৰত আৰম্ভণি আৰু শেষ ষ্টেচন সলনি কৰি চলোৱা হ'ব ৰেল। বাতিল কৰা ৰেলসমূহৰ ভিতৰত আছে অসম, পাঞ্জাৱ, দিল্লী, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, উৰিষ্যা, পশ্চিমবংগ, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, হিমাচল প্ৰদেশ, বিহাৰ আৰু তামিলনাডুৰ ৰেলসমূহ। এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী খবৰটো। পেঞ্চনভোগীসকলৰ বাবে বাম্পাৰ খবৰ, চৰকাৰে দিলে ডাঙৰ ঘোষণা। যদি চৰকাৰী পেঞ্চন পাই আছে তেন্তে আপোনাৰ বাবে আছে ডাঙৰ খবৰ, কিয়নো কেন্দ্ৰৰ বিশাল সিদ্ধান্তত বৰ্তমান যিসকলে পেঞ্চন পাই আছে তেওঁলোকে এতিয়া 50% অধিক পেঞ্চন পাব বুলি জানিব পৰা গৈছে। পেঞ্চন বৃদ্ধিৰ পিছত পোনে একাউণ্টলৈ আহিব বৰ্ধিত ধন। এই মুহূৰ্তত জনাইছোঁ বিগ ব্ৰেকিং নিউজ। সমগ্ৰ দেশৰ পুৰণি পেঞ্চন পদ্ধতি ঘূৰাই অনাৰ বিষয়ে নানা কথা বাৰ্তা চলি আছে। এই সুবিধা কেৱল যিসকল কৰ্মচাৰীয়ে 2006 চনত অৱসৰ গ্ৰহণ কৰিছিল আৰু শাসনাধিষ্ঠ সেৱক আছিল তেওঁলোকৰ বাবে উপলব্ধ হ'ব। এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰা হৈছে। 80ৰ পৰা 85 বছৰ বয়সীয়া পেঞ্চনভোগী আৰু পৰিয়ালৰ পেঞ্চনভোগীসকলে পাব 20% অতিৰিক্ত পেঞ্চন। লগতে 85ৰ পৰা 90 বছৰ বয়সৰ লোকসকল বা তেওঁলোকৰ পৰিয়ালৰ লোকে মূল বেতনত 30% বেছি পেঞ্চন পাব বুলি জানিব পৰা গৈছে। ইয়াৰ লগতে যিসকলৰ বয়স 90ৰ পৰা 95 বছৰ সেইসকল লোকে বা তেওঁলোকৰ পৰিয়ালে মূল পেঞ্চনতকৈ 40% বেছি পেঞ্চন লাভ কৰিব। আৰু কোৱা হৈছে যে যিসকলৰ বয়স 95ৰ পৰা 100 বছৰ সেইসকল লোকে বা তেওঁলোকৰ পৰিয়ালে লাভ কৰিব 50%তকৈ বেছি পেঞ্চন। এই মুহূৰ্তত আহি পৰিছে এক দুখজনক খবৰ। তুৰস্কত ভূমিকম্পৰ মহাপ্ৰলয়, শক্তিশালী ভূমিকম্প। তুৰস্ক আৰু চিৰিয়াত প্ৰাণ হেৰুৱালে 641 গৰাকী লোকে। 7.8 ৰিক্টাৰ স্কেলৰ এটা প্ৰবল ভূমিকম্প সোমবাৰে পুৱাতে জোকাৰি গ'ল মধ্য তুৰস্ক। ভূমিকম্পৰ কেন্দ্ৰবিন্দু 18 কিলোমিটাৰ গভীৰত বুলি জানিব পৰা গৈছে। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে জানিবলৈ দিছে 641 গৰাকী লোকৰ মৃত্যু এতিয়াও ধ্বংসস্তূপত আবদ্ধ বহুলো। এই মুহূৰ্তত জনাইছোঁ বিগ ব্ৰেকিং নিউজ। সোমবাৰে পুৱাৰ ভাগতে এক শক্তিশালী ভূমিকম্প জোকাৰি যায় দক্ষিণ পূব তুৰস্কক। ৰিক্টাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল 7.8। ইয়াৰ ঠিক পাছতে আন এটা ভূমিকম্প জোকাৰি যায় একেটা অঞ্চল।
তুৰস্কৰ কেইবাখনো প্ৰদেশত এই কম্পন অনুভূত হয় আৰু বহুকেইটা অট্টালিকা এই ভূমিকম্পৰ ফলত ভাগি পৰা বুলি তথ্য পোৱা গৈছে বৰ্তমানলৈকে তুৰস্ক আৰু সিৰিয়াত 641 গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে যদিও বৃদ্ধি হৈ আছে মৃতকৰ সংখ্যা আজিৰ খবৰকেইটা ইমানেই আছিল যদি খবৰকেইটা জানি ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু এনেকুৱা খবৰবোৰ নিতৌ আহি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম